ওদালগুৰিৰ পৰা আহিছে তো প্ৰথমতে মই আমাৰ সুপাৰভাইজাৰ বাইদেউখিনিক থেংক ইউ দিব বিচাৰোঁ আপোনালোকে আমাক ইমান সুযোগ দিয়াৰ কাৰণে আমাক ইমান জেগা মাটি ঠিক কৰি দিয়াৰ কাৰণে ইমান কোঅপাৰেট কৰিছে আপোনালোকে থেংক ইউ ভেৰি মাছ আমি আহিছোঁ বড়োলেণ্ড হেপিনেছ মিছন নামৰ এটা মিছনৰ পৰা আৰু এই মিছনটো আমাৰ DTRৰ চিফ মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ মিছনটো ষ্টাৰ্ট কৰিছে আৰু এই মিছনটো লাষ্ট ইয়াৰৰ যোৱা বছৰৰ মাৰ্চ 2023 পৰা এই মিছনটো ষ্টাৰ্ট হৈছে আৰু এই মিছনৰ বিষয়ে অকণমান আপোনালোকক ক'ব বিচাৰিছোঁ মই তেওঁ আমাৰ চিফ ছাৰে মিছনটো আনিছে কাৰণে মিছনৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ আপোনালোকে মোক কোনো ৰাজনৈতিক দলৰ মানুহ বুলি নাভাবিব মই কোনো UPPL বা কোনো BPF মই এডভাৰটাইজ কৰিবলৈ অহা নাই মই জাষ্ট আমাৰ যিটো প্ৰজেক্ট হয় আমি কিহৰ ওপৰত কৰি আছোঁ আৰু আজি আমি কিহৰ ওপৰত কৰিম সেইটো বিষয়ে অকণমান আপোনালোকক মই ক'ব বিচাৰিছোঁ ইয়াতে আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ মিছনৰ নামটো হ'ল বড়োলেণ্ড হেপিনেছ মিছন এতিয়া হেপিনেছ বুলি ক'লে আমি কি বুজো ন তো সেইটোৰ ওপৰত আমি আজি আলোচনা কৰিম এতিয়া আমাৰ মিছনৰ কেইটামান উদ্দেশ্য আছে প্ৰথম উদ্দেশ্যটোৱে হ'ল আমি 2012 চনত যিটো গণ্ডগোল হৈছে সকলোতে দেখা পাইছোঁ না কেনেকুৱা আছিলে গণ্ডগোলটো 2012 চনত কেনেকুৱা আছিল ভয়াৱহ আছিল হিন্দু কোনো মুছলিম মানুহ হিন্দু মানুহৰ এলেকাত যাব নোৱাৰে বড়ো মানুহ কোনো মুছলিমৰ এলেকাত যাব নোৱাৰে মুছলিম মানুহ কোনো বড়োৰ এলেকাত আহিব নোৱাৰে এনেকুৱা ধৰণৰ এটা ভয়াৱহ এটা পৰিৱেশ আছিল না এতিয়া বহুত আমাৰ মাজত বহুতখিনি শান্তি এতিয়া আহিছে যদিও অলপ হ'লেও আমাৰ মনত সন্দেহজনক বা অলপ হ'লেও আমাৰ মনত ভয় এটা ভাৱ আহে নাই আমাৰ মনত যোনটো এই দাগ থাকি গ'ল এই দাগটো এতিয়ালৈকে শেষ হোৱা নাই না এইটো কমপ্লিটলি শেষ হোৱা নাই না যিমান আমি একেলগে চলা ফিৰা কৰোঁ যিমান আমি একেলগে ঘূৰা ঘূৰি কৰোঁ একেলগে খাওঁ তথাপিও এইটো মুছলিম মানুহ এইটো বড়ো মানুহ এইটো হিন্দু মানুহ এইটো খ্ৰীষ্টান মানুহ এতিয়াও আমাৰ মাজত এই ভেদভাৱটো এতিয়ালৈকে আমাৰ মাজত কমি যোৱা নাই না তো সেইকাৰণে আমাৰ মিছনৰ প্ৰথম আমাৰ উদ্দেশ্যটোৱে হ'ল যোনখিনি আমাৰ মাজত এতিয়াও ভেদভাৱটো আছে সেই ভেদভাৱটো আলোচনাৰ মাধ্যমত আমি কেনেকৈ শেষ কৰিব পাৰোঁ এইটো আমাৰ প্ৰথম উদ্দেশ্য হয় 2 নম্বৰ উদ্দেশ্যটো হ'ল এতিয়া গাঁও লেভেলত যদি আমি চাবলৈ যাওঁ আমাৰ সুপাৰভাইজাৰ বাইদেউসকলটো আছেই তাৰ উপৰিও গাঁও লেভেলত যদি চাবলৈ যাওঁ আপোনালোক আমাৰ সবচে ডাঙৰ সম্পদ হয় যোন অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰ হয় আপোনালোক আমাৰ সবচে ডাঙৰ সম্পদ হয় সেইকাৰণে আপোনালোকক ট্ৰেইনিঙৰ জৰিয়তে মানুহখিনিক সবল কৰা যাতে আপোনালোক নিজৰ বেনিফিচিয়াৰীছত গৈ নিজৰ যোনখিনি টাৰ্গেট এৰিয়াছত গৈ আপোনালোকে কথাখিনি আপোনালোকে বিয়পিব পাৰিব ক'ব পাৰিব তো এইটো আমাৰ ছেকেণ্ড নম্বৰ উদ্দেশ্যটো হ'ল যিমান পাৰোঁ আমি গ্ৰাছৰুট লেভেলৰ ৱৰ্কাৰ আমাৰ ইউথখিনি হওক মহিলাখিনি হওক সকলোকে ট্ৰেইনিং এটা দিয়া যাতে তেওঁলোকে শান্তিৰ এটা প্ৰচেষ্টা নিজৰ গাঁৱত নিজৰ লেভেলত চলাই গৈ যাব পাৰে এইটো আমাৰ 2 নম্বৰ উদ্দেশ্য হয় 3 নম্বৰ উদ্দেশ্যটো হ'ল নেতৃত্ব ল'ব পৰা মানুহক আমি আগুৱাই আনিব লাগিব যাতে তেওঁলোকে সমাজত যদি কিবা এনেকুৱা পৰিৱেশ হয় তেওঁলোকে যাতে সমাজত গৈ পেলাই তেওঁলোকে বস্তুটো ঠাণ্ডা কৰিব পাৰে আৰু শান্তিৰ প্ৰচেষ্টা এটা চলাব পাৰে এইটো আমাৰ 3 নম্বৰ উদ্দেশ্য হ'ল 4 নম্বৰ উদ্দেশ্যটো হয় আমি আমাৰ এই মিছনৰ জৰিয়তে কাকো এৰিব বিচৰা নাই ল'ৰা ছোৱালী হওক মহিলাসকল হওক পুৰুষসকল হওক বয়সস্থ মানুহ হওক আমাৰ যুৱক যুৱতীসকল হওক কাকো আমি এৰিব বিচৰা নাই সকলোকে লৈ শান্তিৰ এটা গান গাব বিচাৰিছোঁ শান্তিৰ এটা প্ৰচেষ্টা চলাব বিচাৰিছোঁ যাতে আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ বা 2012 চনত যিটো হৈ গ'ল তাৰ আগতো যোনখিনি সমস্যা আমাৰ মাজত হৈ গ'ল সেইবিলাক সমস্যা আমাৰ মাজত আৰু যাতে নহওক শান্তিৰে যাতে আমি জীয়াই থাকিব পাৰোঁ সেইকাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ এইটোৱে আমাৰ 4 নম্বৰ উদ্দেশ্য হ'ল যেতিয়া আমি ৰংগোলী বনাওঁ তেতিয়া আপোনালোকে অকল এটা কালাৰেদি ৰংগোলী বনালে ভাল নেদেখে না বাইদেউ বিভিন্ন কালাৰ থাকিলে ভাল দেখে না নাই সেইকাৰণে আমি প্ৰত্যেকটো মানুহকে আমি ৰিচ আউট কৰিব বিচাৰিছোঁ যাতে আমাৰ যোনটো মিছন যোনটো আমি উদ্দেশ্য লৈছোঁ এই উদ্দেশ্যটো আমি সফল কৰিব পাৰোঁ আৰু আমাৰ সমাজত শান্তি একতা খুশি আমি যাতে সমাজত আনিব পাৰোঁ নেক্সট আমাৰ উদ্দেশ্যটো হ'ল যিমানখিনি আমি গ্ৰাউণ্ড লেভেলতো আমি কাম কৰি আছোঁ তাৰ লগতেও BTC বিভিন্ন ডিষ্ট্ৰিক্ট
বিভিন্ন এৰিয়াছবিলাকত আমি গৈ আছোঁ যাতে আমাৰ বস্তুখিনি আৰু মানুহক আমি ক'ব পাৰোঁ। তো এইটো আমাৰ মোটা উদ্দেশ্য আছিলে। আমাৰ টিম বহুত নতুন হয়, তো আমাৰ টিমত এজন হেড আছে, তাৰপিছত প্ৰজেক্ট এছ'চিয়েটছ আছে আৰু ফিল্ড লেভেলতো মানুহ আছে। তো এতিয়ালৈকে বড়বাজাৰ এৰিয়াত আমি কোনো মানুহ লোৱা নাই। পিছত যদি আৰু আমি এক্সটেনশ্যন কৰিব পাৰোঁ, বড়বাজাৰ এৰিয়াতো আমি মানুহ ল'বৰ কাৰণে আমি ট্ৰাই কৰিম, যাতে আপোনালোকৰ লগত তেওঁলোক সদায় যোগাযোগত থাকিব পাৰে। তো এইখিনি মোটা আমাৰ উদ্দেশ্য এইখিনি আছিলে প্ৰজেক্টৰ। মুঠতে উদ্দেশ্য চিম্পল ভাষাত ক'বলৈ গ'লে এইটোৱে হয়, ৰিকনচিলিয়েশ্যন মানে হ'ল যিটো অলৰেডি হৈ গ'ল সেইবিলাক যাতে আৰু ভৱিষ্যতে যাতে আৰু নহয়, সেই বস্তুটো আগতীয়াকৈ কেনেকৈ আমি ভেকচিন লৈ পেলাই কেনেকৈ আমি শান্তিৰ প্ৰচেষ্টা আমি চলাই থাকিব পাৰিম, সেইটোৰ ওপৰতে আমাৰ মিছনৰ কামটো সেইটোৱে হয়।